হাই নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল মৰমগীতাৰানিবৰালৈ স্বাগতম জনাইছো। বহু দিনৰ মূৰত আকৌ এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছো। এয়া আমি খেতি পথাৰত খেতি চপোৱাৰ সময়। আমি তাতে আজি খোৱাৰ ব্যৱস্থা কৰিলো। এয়া চাওক, এটা ধুনীয়া পিকনিক হ'ল। এয়া ল'ৰা শুই আছে, ভতিজা মাকে চব্জি কাটি আছে, মই ভাত বনাই আছো। মোক কোনে কোনে চিনি পাইছে কমেণ্টত জনাবচোন আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এই চিন্তায় এই সৰু মন্দিৰটো দেখিছেনে? এইটো মোৰ শাহুমাৰ স্মৃতিস্বৰূপে ইয়াতে মানে মন্দিৰ এটা আমি সজাই ৰাখিছোঁ। তেখেতৰ মই আচলতে লগ পোৱা নাই। তেখেতক ইয়াতে অন্ত্যেষ্টিক্ৰিয়া কৰা হৈছিল বুলি কৈছে বাবে আমি সৰু মন্দিৰ এটা সজাই ৰাখিছোঁ। তেখেতক যাতে আমি মনত পেলাব পাৰোঁ তাৰ বাবে। এয়া আমাৰ ৰাইজ টেঙা খোৱাত ব্যস্ত। ৰ'দৰ সময়ত টেঙা খোৱাৰ মজাই বেলেগ। ইয়াৰ ওচৰতে দাদাহঁতেও ধান কাটি আছে। দাদা কৈছে মোৰ ভিডিঅ'বোৰ তেওঁক চাই বোলে। ধন্যবাদ দাদা। সেইবাবে দাদাকো এবাৰ ভিডিঅ'ত দিম বুলি ভাবিলোঁ আৰু দাদাই ধুনীয়াকৈ ধানবোৰ বুটলি আছে। এয়া বহুত ভাল পালে তেওঁ এনেকৈ ভিডিঅ'টো কৰাৰ বাবে। এয়া সকলো খোৱাত ব্যস্ত। পিছে আপোনালোকক আমি কি বনালোঁ সেইখিনি দেখুৱাব নোৱাৰিলোঁ, মোৰ ভিডিঅ' কৰাৰ সময় নিমিলিল। কৈ দিছোঁ এবাৰ, আমি মাংস বনাইছিলোঁ, দাইল, তৰকাৰী, কৰ্দৈ টক, পাপৰ আৰু বেঙেনা পিটিকা আছিলে, চালাড আছিলে। দাদাহঁতে কৈছে আৰু খাই ভাল পোৱা বুলি। আপোনালোকে চাই থাককচোন কিমান ফূৰ্তিৰে খাইছে তেখেতসকলে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব সকলোৱে।